মা ও মা মই যাওঁ দেই ও মাজনী ভাতকেইটা হৈছিলে খাই যাব পাৰিলি হয় নালাগে নালাগে মই নাখাওঁ আহি খামহি কি যে হ'ব নহয় ছোৱালীজনীৰ লগত হেৰা মাজনী গ'লেই নেকি গ'লেই ভাতকেইটা খাই যাবলৈকো সময় নহয় তই কলেজত বোলে কিবা প্ৰেক্টিকেল আছে নেজানো আৰু দে ইহঁতৰ কিনো প্ৰেক্টিকেল ৰাম মাজনী এতিয়া ডাঙৰ হৈছে তাই গাত কথা পৰিবৰ হ'ল আজিকালি আগৰ পৰিৱেশ নাই সোনকালে পুতি লগাব লাগিব নহ'লে কোনদিনা তাই কামটো কৰি দিয়ে ঠিকেই নাই হে হৰি কি কৈছে হয় আপুনিনো এতিয়া এইবিলাক ভাবিলেই নে তাই কলেজ পাইছেগৈহে তেওঁ বিয়া দিবলৈ সাজু হলেই তই কথাটো বুজা নাই অ শুনচোন বাদ দিয়ক হে এতিয়া আমাৰ মাজনী বহুত ভাল তাই আনৰ দৰে নহয় তাই আমাক বুজি পায় তাই আপুনি ভবাৰ দৰে এতিয়াই পলাই নাযায় তাই পঢ়িব বিএটো পাছ কৰি ভাল চাকৰি এটাও হেনো কৰিব আপুনি পাৰিলে পুতেৰক চম্ভালক সিহে মোক শান্তি নাইকিয়া কৰিছে ক্লাছ 9 পাইছেগেহে তাক বোলে ডাঙৰ মোবাইল এটা লাগে হা ক'ত গ'লে নৰ্ধমটো তাক মোবাইল কিয় লাগে ঐ কেছ খোৱা ওলাই আছোন বাহিৰলৈ কি হলো ফাদাৰ হোৱাট ইজ ইয়ৰ প্ৰব্লেম টেল মি চুন আই এম মানে ভিতৰতে কাম এটা কৰি আছিলো কওক হেৰা তাৰ মুখত ইংৰাজী শুনা তোক কিয় মোবাইল লাগে লগৰ সকলোৰে আছে মোৰহে নাই হেৰো লগৰবোৰৰ বাপেহঁতৰ দৰে মইতো মহাজন নহয় বাৰু কিবা এটা কৰি দিম দে হেৰো মোবাইল হলে নহব নহয় ভালকে পঢ়িবওতো লাগিব হ'ব মা চিন্তা কৰিব নালাগে ভালদৰে পঢ়িম মই ভাত দেহি মই অকণ ওলাই যাব লাগে ক'ৰ পালাহি ইমান দেৰি লাগে নে তোমাৰ মই পামগৈ এতিয়া ৰ'বা পামগৈ সমীৰণ মোৰ কিন্তু মনটো এইকেইদিন বৰ এটা ভাল নহয় কিয় দেউতাই মায়ে যদি মোৰ কথা কেনেবাকৈ গম পায় মনত বহুত দুখ পাব দেউতাই বহুত কষ্ট কৰি আমাৰ তাক পঢ়াইছে তেওঁলোকে অন্তৰত কষ্ট পোৱাটো মই অন্তত নিবিচাৰোঁ মই সোনকালে কিবা এটা কৰিম দিয়া নিজৰ ভৰিত থিয় হ'ম তেতিয়া মা দেউতাহঁতে কথাটো গম পালেও ইমান কষ্ট নাপাব হ'ব দিয়া ব'লাই দিয়া নহ'লে কলেজত ফাৰ্ষ্ট ক্লাছটো নাপামগৈ এইটো হিমাদ্ৰীৰ লগত কোন ৰমেন দা এইটো যে হিমাদ্ৰীৰ প্ৰেমিক ঘৰ কামপুৰত কি হয়তো নাজানে এই হিমাদ্ৰীক যে মই ভাল পাওঁ মোৰ লগত টক্কৰ দিয়াৰ পৰিণাম ভয়ানক হ'ব হিমাদ্ৰীক কেৱল তইচোন তাইক আজিলৈকে কোৱাই নাই ক'ব আকৌ কেলৈ লাগে আৰু তহঁতেচোন জানই এই এলেকাৰ প্ৰত্যেকজনী ধুনীয়া ছোৱালী কেৱল মোৰ তাইচোন তাৰ লগত ৰিলেশ্যন বহুত দিনৰ তই এতিয়া সিহঁতৰ মাজত সোমাই কি কৰিবি আবে চা না গ'ল পোষ্টততো গলি থাকিবই আৰু তাত কেনেকৈ গ'ল দিব লাগে এই ৰমেনে জানে আচ্ছা ইয়াৰ নামটো কিয় আৰে তোৰ বাপেৰৰ এই হিমাদ্ৰী প্ৰেমিকটো মাকা তাৰ নাম সমীৰণ হিমাদ্ৰীৰ লগত একেলগে পঢ়ে কলেজত হৈ যাব মই ইয়াৰ ব্যৱস্থা ল'ম আৰে মোক চিনি পোৱা নাই তো মাজনীও চাওঁ এইফালে আছো কোৱা দেউতা মাও চাওঁ মোৰ ওচৰলৈ আছো মাজনীও তই কলেজলৈ ভালদৰে যাবি পঢ়া শুনাত ভালদৰে মনোযোগ দে দেখিছই নহয় তহঁত দুইটাক কেনেকে কষ্টৰে পঢ়াব লগা হৈছে আৰু তোক বিয়া দিবৰ বাবেও মই পইচা গোটাই আছো তই আকৌ আন ছোৱালীৰ দৰে
মনে মনে বিয়া হৈ গুচি নাযাবি দেই। কাৰোবাক পচন্দ কৰিছ যদিও আমাক কবি, আমি তোৰ পচন্দ মতেই বিয়া দিম। দেউতাক কৈয়ে দিওঁ নেকি বাৰু? ঐ কি ভাবি আছনো, ক মাজনী। নাই দেউতা, মোৰ তেনেকুৱা কোনো নাই। সঁচাকে কৈছনে মাজনী? বাৰু ভালদৰে পঢ়া শুনা কৰি বিয়েটো পাছ কৰ, তাৰ পাছত আমি ভাল ল'ৰা এজনৰ হাতত তোক ঘটাই দিব পাৰিলে আমি আজৰি হ'ম। তই হেমান্তি আহা, মই তোমাক কলেজত থৈ আহোঁ। নাই নালাগে, মই নিজে যাব পাৰিম। আৰে ইমান খং কৰিছা কিয় হিমু? মই তোমাক ভাল পাওঁ কাৰণেহে কৈছোঁ। মোৰ কি নাই কোৱাচোন? গাড়ী, টকা পইচা, ঘৰ সকলো আছে। মই তোমাক ৰাণীৰ দৰে ৰাখিম। মই হ'ম ৰজা, তুমি হ'বা ৰাণী, আমাৰ কাহিনী। হাত এৰক, নহ'লে মই চিঞৰি দিম। চিঞৰিবা? কমিও নাহিব নেকি? এইটো মোৰ এলেকা হয়, ইয়াত তোমাক বচাবলৈ কোনো নাহে। তোৰ দৰে নীলাজ, অভদ্ৰ, অসভ্যতাৰ লগত থকাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ। তুমি ভাল কাম নকৰিলা, কিন্তু মই ইয়াৰ ব্যৱস্থা ল'ম। কি হ'ল হিমাদ্ৰী, ইহঁতে তোমাক কিবা কৈছে নেকি? সমীৰণ, মই কিবা এটা কৰিব লাগিব। নালাগে নালাগে, সিহঁত বহুত অভদ্ৰ আৰু অসভ্য ল'ৰা। সিহঁতে অপৰাধ কৰিবলৈ ভয় নকৰে, যিকোনো কামেই সিহঁতে কৰিব পাৰে। বাৰু দেখা যাব মই কি কৰিব পাৰোঁ। মই আজি কলেজলৈ নাযাওঁ দিয়া, তুমি যোৱাগৈ। মোৰ মানসিক অৱস্থা এতিয়া সুস্থ নহয়, মই ঘৰলৈকে যাওঁ। হ'ব দিয়া যোৱা, তুমি ইমান চিন্তা কৰি নাথাকিবা। ঘৰ গৈ পালে ফোন এটা কৰিবা। তই কি কৰি আছ? তাইৰ কথা ভাবি আছ নেকি? তাই চলাই এজনী সামান্য ছোৱালী হৈ তোৰ গাত হাত দিবলৈ ইমান সাহস পালে কেনেকৈ? ভাল পাওঁ মই তাইক, বহুত ভাল পাওঁ। হেই বাদ চক, তাই সেয়াটো ভাল পোৱা প্ৰতিদান দিলে বুজিছ। মই তাই দিয়া শ্বটোৰ উচিত মূল্য নিদিয়াকৈ নাথাকোঁ, প্ৰতিশোধ ল'ম মই। কি কৰিবিনো তই? মই কি ভাবিছ? কণ আবে তই? এতিয়া নহয়, বেৰৰো কাণ আছে। তহঁতে মাথো মোৰ লগত থাকিব লাগিব। থাকিবিনে ক? হ'ব দে দোস্ত, তই চিন্তা নকৰিবি, আমি তোৰ লগত আছোঁ। ये दोस्ती हम नहीं तोड़ेंगे। মা, সিদিনা ডাঙৰ কথা এটা হ'ল নহয়, গম পোৱা নে? কি হ'লনো? সিদিনাখন কলেজলৈ যাওঁতে কি কৰিলি মাজনী? সি যদি এতিয়া তোৰ লগত কিবা অঘটন কৰে তেতিয়া কি হ'ব মাজনী? একো নহয় দিয়া মা, সি একো কৰিব নোৱাৰে। দেউতাক এইবোৰ কথা একো নকবা, তেওঁ এনেই চিন্তা কৰিব। বাৰু হ'ব দেচোন, দেউতাক নোকোৱাকৈনো কেনেকৈ থাকো? কিবা এটা কৰি বুজাই পেলাই কম দে। হ'ব দিয়া মা, মই এতিয়া মন্দিৰলৈ ওলাওঁ। বাৰু যা, তই ওলাই গ'ল। তই অকলে যাবিনে? অঁ মা, অকলেই যাম। আমাৰ ওচৰৰ এইটো মন্দিৰলৈকে যাম। ঠিক আছে দে, সোনকালে গৈ গুচি আহিবি।
মালুক মোক এৰি দিয়া কোনোবা আছেনে বচাও প্লিজ হেল্প কোনটো মালুক প্লিজ এৰি দিয়া প্লিজ কোনোবা আছেনে ক'লে আনিছা তোমালোকে প্লিজ মোক যাব দিয়া কোনোবা আছেনে ক'লে আনিছা প্লিজ বচাও কোনোবা আছেনে চুপচাপ বহি থাকক বৌ পলাবলৈ চেষ্টা নকৰিব তই মই তোমাক বহুত ভাল পাওঁ তুমি মোক ভাল পোৱা নে কোৱাচোন প্লিজ ৰমেন দা মোক যাবলৈ দিয়া মই সিদিনা তোমাৰ গাত হাত দিয়াৰ বাবে মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈছিল সেই চাকৰিজনী মই তোমাৰ সেয়া মৰম বুলিহে ধৰিছোঁ এতিয়া ময়ো তোমাক অলপ মৰম কৰিবলৈহে ইয়ালৈ লৈ আহিছোঁ কোন আছে বাহিৰত প্লিজ মোক যাবলৈ দিয়ক চিঞৰা আৰু চিঞৰা মোক যাবলৈ দিয়ক প্লিজ মোক যাব দিয়ক চিঞৰা আৰু চিঞৰা আৰু চিঞৰা প্লিজ ৰমেন দা এনেকুৱা নকৰিব প্লিজ মোক যাব দিয়ক এনেকুৱা নকৰিব কোনোবা আছেনে ঐ যা যা বৌক আজি তহঁতৰ হাতত গতালো অ মা ফোনটো নধৰা কিয় সমীৰণ প্লিজ ৰিচিভ কৰা না হেল্ল' মই শেষ হৈ গ'লো সমীৰণ মোৰ সকলো শেষ হৈ গ'ল কি হ'ল হিমাদ্ৰী মোক ভালকৈ বুজাই কোৱাচোন তুমি তাতে ৰোৱা মই গৈ আছো মোক স্পৰ্শ নকৰিবা সমীৰণ মই এতিয়া পবিত্ৰ হৈ থকা নাই তেনেকৈ নকবাচোন তুমি মোৰ কাৰণে সদায় পবিত্ৰ মোৰ বুকুৰ আপোন তুমি ব'লা মাজনী ক'লে গ'লো ইমান দেৰি অহাই নাই যে জানো তাই মন্দিৰলৈ যাম বুলিহে কথা কৈছিলে কি হ'ল মাজনী অ কি হ'ল তোক কোনোবাই কিবা ক'লে নেকি কি হ'ল আই কচোন কি হ'ল আৰু এও কোন মই সমীৰণ হিমাদ্ৰীৰ লগৰ মানে দেউতাও কি হ'ল মাজনী কি হৈছে কচোন মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই মই শেষ হৈ গ'লো মাজনী অ মাজনী কি হ'ল তোৰ এনেকে কিয় কান্দি আছে মা আজি মোক এই লম্পটটোৱে
ভাইৰে এতিয়াও জীয়াই আছে মই সিহঁতক উচিত শিক্ষা দিম ৰ'বা ভাইটি ধৈৰ্য ধৰা সিহঁতক এনেদৰে নহয় উচিত সময় চাই শাস্তি দিব লাগিব মাজনীয়ে কি হৈ গ'ল মই দেখোন সকলো ফালৰ পৰা অন্ধকাৰ দেখিছো তোৰ ভৱিষ্যতটো এতিয়া কি হ'ব আমাৰ সকলো শেষ হৈ গ'ল বাপু এইবোৰ কথা তুমি কাকো নকবা দেই খুৰা আপুনি চিন্তা নকৰিব মই কাকো আৰু সিহঁতক মই এৰিও নিদিওঁ আৰু ৰমেনে শাস্তি পাবই লাগিব আৰু হিমাদ্ৰীৰ ভৱিষ্যতৰ কথা আপুনি বেছিকৈ চিন্তা নকৰিব মই তাইক বিয়া কৰাম আৰু তাইৰ দায়িত্ব মই ল'ম বাপু তুমি ডক্টৰৰ ওচৰৰ পৰা এবাৰ আহিবা নেকি নাই নালাগে দিয়া যি হয় ঘৰতে হ'ব মৰিলে ঘৰতে মৰিম তুমি ধৈৰ্য ধৰা এতিয়া আৰু নিজকে চম্ভালা মই এতিয়া যাওঁ কালিলৈ এপাক আহিম খুৰী আপুনি তাইৰ লগত সকলো সময়তে থাকিব তাইৰ মানসিক অৱস্থা এতিয়া সুস্থ নহয় ভাইটি বাক চাবা তুমি মই এতিয়া আহোঁ দেই ৰমেন বিকাশ ক অবে তই কি কৰি আছ শুই আছো সেই সিদিনা হৈ যোৱা ঘটনাটোৰ কথা ভাবি আছো কোনোবাই কিবা গম পাইছে নেকি আৰে গম পালেও কোনেও একো কৰিব নোৱাৰে প্ৰমাণ একোৱে এৰা নাই মই বাৰু কি কৰিছ কচোন তই তই সোনকালে ৰিজাৰ্ভলৈ আছো ছোৱালীয়ে যদি স্কুটি এখন বেয়া ওচৰত এতিয়া গেজো নাই তই কিবা এটা সহায় কৰি দেচোন আহ কথাটো ধৰিব পাৰিছ নহয় তই ৰ মই গৈ আছো ক'ত ছোৱালীজনী ক'ত আছে এইয়া তাতে বহি আছে প্ৰথমে তাই মুখমণ্ডল দৰ্শন কৰি লওঁ তাৰপিছত স্কুটি চাম তুমি ইয়াত মই তই মোৰ লগত যি কৰিলি তাৰ প্ৰতিদান দিব আহিছোঁ ঐ বিকাশ চালা কুকুৰ তই মোৰ লগত কি গেম খেলিলি মই প্ৰথমে তোকেই শেষ কৰি দিম আজি তহঁত দুটাই আজি মোৰ বিৰুদ্ধে মাত দিবলৈ সাহস কৰিছ তোৰ বিৰুদ্ধে নহয় এগৰাকী নাৰীৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে মাত দিব আহিছোঁ তই আমাক শেষ কৰি দিলি আজি তোৰ প্ৰতিশোধ মই ল'ম তোৰ দৰে পাপী এটাক আমি ক্ষমা নকৰোঁ আমি মদাহী কিন্তু তোৰ দৰে বলৎকাৰী নহয় বহুত ডাঙৰ অপৰাধ কৰিলেও তই তাৰ শাস্তি কেৱল মৃত্যু তই মোৰ বাৰ লগত এয়া কৰিলি আহা হিমাদ্ৰী অন্তিম কামটো তুমিয়ে কৰা তুমি তোমাৰ শত্ৰুক প্ৰতিশোধ লোৱা তই কি ভাবিছিলি পাখণ্ড মই অন্য ছোৱালী বোৱাৰীৰ দৰে আত্মহত্যা কৰিম আৰু তই বাচি যাবি হিমাদ্ৰী মোৰ ভুল হৈছে ক্ষমা কৰি দে এই ভুলৰ প্ৰায়শ্চিত্ত কেৱল মৃত্যু ছাৰ মোক এতিয়া এৰেষ্ট কৰক মই এগৰাকী হত্যাকাৰী হ'ব তুমি এতিয়া মনে মনে থকা আমি সকলোবোৰ গম পাইহে ইয়ালৈ আহিছোঁ তোমাক আমি চেলুট জনাইছোঁ তুমি মহিয়সী নাৰী তুমি যি কৰিলা ভালেই কৰিছা নহ'লে তাকে নকৰা হয় কিছুমান টকালোভীয়া উকিলে টকাৰ লালসাত ইয়াৰ হৈ কেছ খেলিলে হয় ই টকাৰ বলত জয়ীও হ'ল হয় তেতিয়া তোমাৰ ন্যায়টো কি হ'ল হয় ছাৰ ডেড বডিটো কি কৰিম এতিয়া এড্ৰেছটো লৈ গাড়ীটো থোৱাৰ ব্যৱস্থা কৰা ইয়াৰ নাম কি ৰমেন বৰা ইয়াৰ ঘৰ ক'ত কামপুৰ ভকতগাঁও ডেড বডি পষ্টমৰ্টেম কৰি ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা এতিয়া আপোনালোক সকলো ঘৰলৈ যাওক ডেড বডিটো আমি লৈ যাম পিছত প্ৰয়োজন হ'লে আপোনালোকক ফোন কৰিম
নমস্কাৰ গ্ৰহণ কৰিব বন্ধু বান্ধৱীসকল। আপোনালোকৰ মৰমে আমাক অধিক উৎসাহী কৰি তুলিব। আমাৰ লক্ষ্য সভ্য সমাজক সৎপথ দেখুওৱাৰ লগতে সমাজত ঘটা জঘন্য ঘটনাসমূহ নিঃশেষ কৰা, লগতে অভিনয়ৰ জৰিয়তে দৃষ্টিগোচৰ কৰা। লগতে চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ সকলোকে সোণালী অসম ইউটিউব চেনেলৰ তৰফৰ পৰা।
নাই নালাগে মই নিজে যাব পাৰিম